আজি আমি নাবাৰ্ডৰ ফালৰ পৰা মই ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট মেনেজাৰ লখিমপুৰৰ ধেমাজি অমলান তামুলী মই আজি আমি হিৰিম্বা শিল্প সমবায় সমিতি আৰু সৃজন স্বেচ্ছাসেৱী সংঘৰ লগত আমি ইণ্টাৰনেশ্যনেল উইমেন্স ডে ইয়াত চেলিব্ৰেট কৰিলোঁ। আজি আমাৰ বিভিন্ন ফিল্ডৰ এক্সপাৰ্ট যিসকল আমাৰ মহিলা এচিভাৰ্ছ আছে, উইমেন এচিভাৰ্ছ, তেওঁলোকক ফেলিচিটেট কৰা হ'ল আৰু তেওঁলোকৰ দুআষাৰ আমি শুনিব পালোঁ আমাৰ মহিলাসকলক উদ্দেশ্য কৰি। এই ক্লাষ্টাৰটোত আমি নাবাৰ্ডৰ ফালৰ পৰা বহুতখিনি আমি ইণ্টাৰভেনশ্যন আমাৰ ইয়াত আছে, আমাৰ স্পেচিয়েলি আমাৰ উইভাৰ্ছসকলৰ কাৰণে। আজি সেই দিনটো আজি যিটো ইনভেষ্ট ইন ওমেন এক্সেলাৰেট প্ৰগ্ৰেছ, সেই থিমটো ৰাখিয়ে আজি আমি এটা প্ৰগ্ৰেম কৰা হ'ল। লগতে ইয়াত এটা কালচাৰেল প্ৰগ্ৰেমো হ'ল। আমাৰ ইয়াৰে ওচৰৰ কালচাৰেল দল তেওঁলোকে পাৰ্টিচিপেট কৰিলে, কণমানি মাইনাসকলেও পাৰ্টিচিপেট কৰিলে। সেইখিনি আছিলে আজি। সেইটো সময়তো আমি আমাৰ এই অঞ্চলটোৰ কাৰণে আমি বহুতখিনি আমি প্ৰচেষ্টা আমি হাতত লৈছোঁ, আমি ট্ৰেইনিং প্ৰগ্ৰাম হাতত লৈছোঁ। আমাৰ ইতিমধ্যে বহুতখিনি আমাৰ ইয়াৰ মহিলা উইভাৰ্ছে দিল্লী, বম্বে আৰু গুৱাহাটী তাতো আমাৰ বিভিন্ন মেলাটো, নেশ্যনেল লেভেল মেলাটো পাৰ্টিচিপেট কৰিছে। আমি কিছুমান ইয়াত মাৰ্কেটিং, ফিজিকেল মাৰ্কেটিঙৰ কাৰণেও আমি গ্ৰাম্য দোকানৰ ব্যৱস্থাও আমি পৰিকল্পনা কৰিছোঁ। লগতে আমাৰ ইয়াত পলিটেকনিক আছিলে, আমাৰ ইয়াত লেডি হেল্থ ৱৰ্কাৰ আছিল, তাৰ ওপৰতো আমাৰ যিখিনি আজি বক্তব্য ৰখা হ'ল, তাৰ লগত আমাৰ ৰেচম বিভাগো আছে, তাৰ লগত সংগতি ৰাখিও আমি কিছুমান আগলৈ প্ৰচেষ্টা আমি হাতত ল'ম বুলি আমি আশা ৰাখিছোঁ। যিটো স্পেচিয়েল ইণ্টাৰনেশ্যনেল মই যিটো আমাৰ থিম হয় ইনভেষ্ট ইন ওমেন এক্সেলাৰেট প্ৰগ্ৰেছ, যিহেতু আমি মহিলাসকলক বাদ দি পেলাই আমি এখন সমাজ কেতিয়াও আমি আগলৈ যাব নোৱাৰোঁ। তো আমাৰ মহিলাসকলক আমি লগত লৈ কামবিলাক কৰিব লাগিব। মই আজি যিটো মেছেজ মই আকৌ পুনৰ সেইটোৱে ক'ব বিচাৰিম যে আমাৰ মহিলাসকলে, আমাৰ সমাজে বিশেষকৈ যে মহিলাসকলক সকলো ক্ষেত্ৰতে অন্তৰ্ভুক্ত কৰি স্বাস্থ্য হওক বা শিক্ষা হওক বা বিভিন্ন উদ্যোগৰ বিনিয়োগেই হওক, তো সকলোতে মহিলাসকলক লগত লৈ আগুৱাই যায় যেন সেই মেছেজ থাকিলে। আজি ইণ্টাৰনেশ্যনেল উইমেন্স ডে চেলিব্ৰেশ্যন কৰিছে। মই পলিটেকনিকৰ প্ৰবক্তা হয়। আমাৰ খুব ওচৰতে থকা NGO সৃজন NGO আৰু নাবাৰ্ডৰ উদ্যোক্তাত আজি মোক ইয়াতে গেষ্ট হিচাপে ইনভাইট কৰিলে। গতিকে আজি মোক এনেকৈ এটা সংগঠনে মাতি যিখিনি মোক এটা সজাগতামূলক যি সভাত মানে অংশগ্ৰহণ কৰাৰ সুবিধা দিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ ইণ্টাৰনেশ্যনেল উইমেন্স ডে হওক বা বেলেগ কিছুমান মেজৰ ইভেণ্টেই হওক, এনেকুৱা ধৰণৰ যদি সজাগতা সভা আৰু আগন্তুক দিনলৈ যদি পাতি থাকে, তেতিয়া মানুহখিনিৰ মাজত এটা মানে মেছেজ যাব যে যিকোনো ক্ষেত্ৰত মানুহে কেনেকৈ আগবাঢ়িব লাগে। আৰু এতিয়া আজি যিহেতু মহিলাৰ ক্ষেত্ৰৰ বিশেষ দিন, গতিকে সেই মহিলাৰ বিশেষ দিনত যে মহিলাসকলৰ যিকোনো খাদ্যৰ ক্ষেত্ৰতে হওক বা ল'ৰা ছোৱালী জন্মৰ ক্ষেত্ৰতে হওক বা মাহেকীয়া প্ৰব্লেমৰ ক্ষেত্ৰতে হওক, সেইখিনি যিখিনি সজাগতা মানুহখিনিৰ মাজত দিয়া হ'ল, সেইখিনি মেছেজ মই ভাবোঁ আগলৈ দিনলৈও এনেকৈ NGOয়ে হওক বা নাবাৰ্ডেই হওক, তেওঁলোকে যদি উদ্যোক্তা লৈ থাকে আৰু আমাৰ নিচিনা লগতে আৰু উঠি অহা প্ৰজন্মক যদি ইনভাইট কৰে, তেনেহ'লে মই নিশ্চয়কৈ ভাবোঁ যে এইটো এটা ভাল মানুহৰ মাজত এটা প্ৰভাৱ পৰিব আৰু সেই প্ৰভাৱে ভৱিষ্যতলৈ আমাৰ যিটো অসমৰ উঠি অহা প্ৰজন্মক এটা ভাল দিশ দেখাব বুলি মই আশা কৰোঁ। মানে কমেণ্টছবিলাকক মই এইটোৱে ক'ব বিচাৰোঁ যে মানুহে কেতিয়াও নিজকে দুৰ্বল বুলি ভাবিব নালাগে, ল'ৰাই হওক বা ছোৱালীয়ে হওক। গতিকে য়ং ওমেন্সবিলাকক মই ওমেন হয়, মই তেওঁলোকক ক'ব বিচাৰোঁ যে কেতিয়াও মনত হতাশা আনিব নালাগে, সদায় পজিটিভ হিচাপে আগবাঢ়ি যাব লাগে। আৰু যিকোনো প্ৰথমতে হৈছে আৰম্ভণি শিক্ষা, আৰু সেই শিক্ষা অকল কলেজ বা স্কুলত নহয়, প্ৰথম শিক্ষা ঘৰৰ পৰা আহে। গতিকে ঘৰৰ পৰাই মানুহে শিক্ষাটো এনেকুৱাকৈ দিব লাগিব যে ছোৱালী হ'লি তই ওলাই যাব নোৱাৰ, ল'ৰা হ'লহে ওলাই যাব, সেই মেছেজটো ঘৰৰ পৰাই যাতে নিদিয়ে। প্ৰথমতে আৰম্ভণি ঘৰৰ পৰাই শিক্ষা, বাকীখিনি শিক্ষা স্কুলীয়া শিক্ষা, তাৰপিছত কলেজীয়া শিক্ষা। গতিকে সেই শিক্ষাখিনি আগবাঢ়ি লৈ মানুহে মনত সাহস গোটাই আৰু পজিটিভ মাইণ্ড লৈ পেলাই আগবাঢ়ি গ'লে মই নিশ্চয়কৈ ভাবোঁ ভৱিষ্যতলৈ যিকোনো মানুহে সমাজখন গঢ় দিয়াত বহুত ভাল এটা প্ৰভাৱ পেলাব আৰু ভৱিষ্যত গঠন কৰিব আৰু সমাজখনো আগবাঢ়ি যাব। আৰু সমাজ আগবাঢ়ি যোৱা মানে অসমখন আগবঢ়া মানে ভাৰতবৰ্ষত আমাৰ নাম উজ্জ্বলি থকা, আৰু ভাৰতবৰ্ষ মানে আমাৰ গোটেই বিশ্বত নাম হ'ব। ইমানেই।